নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ খবৰ বৰ্তমান বেছি ভাল নহয়, কাৰণ গুৱাহাটীত আছোঁ আৰু গুৱাহাটীত এতিয়া বৰ্তমান লকডাউন চলি আছে। আপোনালোকেতো গমেই পায় এতিয়া গুৱাহাটীৰ পৰিস্থিতি কেনেকুৱা, সেইবাবে আমি ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। আৰু মই মাৰ ঘৰৰ কাষতে থাকোঁ যিহেতু, সেইটো কাৰণে ভাবিলোঁ অকণমান ঘৰলৈ যাওঁ আৰু গ'লে অকণমান মনটো ভাল লাগিব। আৰু সেইবাবে ভাবিছোঁ এটা সৰুকৈ ভিডিঅ' বনাওঁ, আপোনালোকেও অলপমান চাই ভাল পাব। আৰু ঘৰৰ ভিতৰত থাকি একদম বৰ হৈ গৈছোঁ। আৰু মাহঁতৰ ঘৰ মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, খোজকাঢ়ি গ'লে 10 মিনিট সময় লাগে। আৰু সেইবাবে মই অকণমান ওলাই গ'লোঁ আৰু গৈ অকণমান খেতিৰ ভিডিঅ' কৰিছোঁ। আৰু এয়া দেখিছে মায়ে কৰা ভাতকেৰেলা গছ, আৰু ভাতকেৰেলা লাগিছেই দেখিছে। আৰু ভাতকেৰেলা বহুতখিনি ছিঙিছিলেও আজি, আৰু যিকেইটা বাকী থাকিলে গছত মই সেইখিনি ভিডিঅ' কৰিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। ভাতকেৰেলা খাই ভাল পায়নে জনাবচোন। এয়া মই ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া গৈ আছোঁ। আৰু মাস্ক পিন্ধিব লাগে, আৰু লকডাউনততো ঘৰৰ পৰা ওলাব নালাগে, কিন্তু মই একদম ওচৰত বুলি ওলাই গৈছোঁ। আৰু ঘৰতনো কিমান সময় থাকিম, আৰু এইকেইদিন ঘৰত থাকি একদম মনটো ভাল নলগা হৈ গৈছে। আৰু এয়া আমাৰ ঘৰৰ কাষতে থকা জামে মছজিদ মই দেখুৱাইছোঁ আপোনালোকক। দেখিছে ইমান ধুনীয়াকৈ বনাইছে আমাৰ জামাতৰ এয়া মছজিদ। আৰু এয়া ৰাস্তাটো এয়া মই দেখুৱাইছোঁ অকণমান যিমান পাৰোঁ। আপোনালোকে যদি ইফালে আহিছে তেতিয়াহ'লে নিশ্চয় চিনি পাইছে ৰাস্তাটো। মই নাম নকওঁ, যিসকলে চিনি পাইছে মোক কমেণ্টত জনাব নাপাহৰিব। আৰু লাষ্টত কমেণ্ট কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত। এয়া মোৰ মাৰ ঘৰলৈ যোৱা এয়া বাট, মই গৈ আছোঁ। যিসকলে মোৰ ঘৰলৈ অহা নাই তেওঁলোকে নিশ্চয় আজি মোৰ ঘৰটো চিনি পাব, কোনফালে হয় মোৰ মাৰ ঘৰ। আৰু এতিয়া মই এইদৰে গৈ আছোঁ। আৰু ইমান ৰ'দ দিছে ন, যাবলৈ একদম অসুবিধা পাইছোঁ। তথাপিও মই 3টা বজালৈকে ৰখিলোঁ ৰ'দটো কমিব বুলি, কিন্তু নাই, নকমিলে আৰু বাঢ়িলেহে মই ওলোৱাৰ পিছত। আৰু এই গৰমত মাস্ক পিন্ধিও ঘৰৰ পৰা ওলাবতো লাগিবই, উপায় নাই যিহেতু। আৰু এইদৰে মই অকণমান মাথাত এইদৰে লৈ লৈছোঁ কাপোৰটো। আৰু দেখিছে ইমান ৰ'দ, মোৰ একদম গাটো পুৰিছে, বহুত বেছি ৰ'দ আছিলে আজি। আৰু ৰ'দত এইদৰে গৈছোঁ, তথাপিও অকণমান ৰ'দটো কম লাগিছে, কাৰণ অকণমান বতাহ আছিলে। বতাহটোৰ কাৰণে গৰমটোও কম লাগিছে অকণমান যাওঁতে, কিন্তু ৰ'দটো কিন্তু বহুত প্ৰখৰ আছিলে। আৰু আপোনালোকে লকডাউনত ঘৰত কি কৰিছে মোক জনাবচোন কমেণ্ট কৰি। আৰু যদি আপোনালোকৰ ঘৰত থাকি ভাল লগা নাই, ফিল্ম চাব পাৰে মোবাইলত বা টিভিত, গান শুনক, মনটো ভাল লাগিব। আৰু যিহেতু এনেকুৱা পৰিস্থিতি এতিয়া হৈ আছে গুৱাহাটীত, এতিয়া কৰোণা কেছবোৰ বাঢ়িয়ে গৈ আছে, উপায় নাই, আমি চৰকাৰে যি নিয়ম বান্ধি দিছে সেয়াটো আমি মানি চলিবই লাগিব। আৰু যিমান পাৰে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি ৰাখিব, তেতিয়াহ'লে আমি সকলো জয়ী হ'ম। আৰু এয়া মই গৈ আছোঁ, আৰু বেছি সময় নালাগে, অকণমান সময় গ'লে পাই যাম। আৰু ভিডিঅ'টো মই গোটেই ৰাস্তাখিনি কৰা নাই বাৰু, অকণমানহে কৰিছোঁ। আৰু আপোনালোকক সৰুকৈ ব্লগ এটি দেখুৱাম বুলিয়ে মই আজি ভিডিঅ'টো কৰিলোঁ। আৰু ইমান বেছি গৰম পৰিছে। গৰমত আগতে আমি ক'ৰবাত ওলাই গৈছিলোঁ, জুলাই মাহততো মানুহ ফুৰিব যায়, আগতে একলেণ্ডত যোৱা হৈছিলে বা ওচৰতে থকা ড্ৰিমলেণ্ডতো যোৱা হৈছিলে। কিন্তু এইবাৰ এনেকুৱা হৈছে, সকলো বস্তু আমি অপজিটহে কৰিছোঁ। গৰমৰ বন্ধকে বেছি বন্ধ পালে সকলোৱে, কিন্তু কোনো ওলাই যাব পৰা নাই ক'তো। আৰু ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে আমাৰ সকলোৰে। উপায় নাই, কি কৰিব আৰু, যি পৰিস্থিতি তেনেকুৱাই আমি মানি চলিব লাগিব। আৰু আজি আপোনালোকক মই ঘৰলৈকে যোৱাৰ পিছত অকণমান ঘৰ দেখুৱাম। আৰু নেক্সট আৰু এটা মই ভিডিঅ' কৰিম বুলি ভাবিছোঁ, হোম টুৰ বুলি। মোৰ মাৰ ঘৰ গোটেইখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে বিচাৰেনে নাই মোক কমেণ্ট কৰি জনাবচোন। কমেণ্টবোৰ কৰিবলৈ কোৱা বাবে আপোনালোকে বেয়া নাপাব, কাৰণ কমেণ্ট কৰিলেহে মই গম পাওঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে, আৰু নেক্সট ভিডিঅ' বনাবলৈ তেতিয়া মটিভেট পাওঁ। আৰু মই যিহেতু ভিডিঅ'বোৰ কৰোঁ আৰু লগতে এডিট কৰিব লাগে, ভিডিঅ'বোৰ কৰোঁতে অকণমান কিছুমান অলপ খেলিমেলিও হৈ যায়। আৰু যি কি নহওক, আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে বনাবলৈ ইচ্ছাও যায়। যদি আপোনালোকে ছাপোৰ্ট নকৰে তেতিয়াহ'লে মনটো ভাল নালাগে। আৰু যদি ছাপোৰ্ট পাওঁ
তেতিয়াহ'লে আগুৱাই যাবলৈ চেষ্টা কৰিম। আৰু এতিয়া লকডাউন বুলিহে মই চেনেলটো খুলিছিলোঁ আৰু তেনেকেই এতিয়া চলাই লৈ গৈ আছোঁ আৰু দেখা যাওক কি হয়। আপোনালোকে যদি ভাল পায় নিশ্চয় আগবাঢ়ি যাব পাৰিম। আৰু ঘৰ পামে অকণমান ৰাস্তা এয়া বেয়া এইখিনি, আৰু বাকীখিনিতো ভালে আছিলে। এইখিনি অকণমান বেয়া আৰু ইয়াতে পানী হৈছিলে এবাৰ, আৰু যেতিয়া পানী হৈছিলে তেতিয়াতো মই অহাই নাই। এয়া ৰাস্তাটো এইখিনি বেয়া, কিন্তু এইখিনি ৰাস্তা হ'ব বুলি শুনিছোঁ, নাজানো আৰু হ'বনে নাই। এয়া মই ঘৰ পালোৱে। কলিং বেলটো বজোৱা নাই বাৰু, দৰজা খোলাই যিহেতু। এয়া দেখিছে ঘৰ সোমাইছোঁ আৰু এয়া গেট, এইখিনি মই দেখুৱাইছোঁ ভিডিঅ'ত। আৰু এতিয়া মই ভিতৰত সোমাম। আৰু এয়া দেখিছে আমাৰ ঘৰৰ মেকুৰী। মায়ে মেকুৰী বহুত ভাল পায় আৰু মেকুৰীটো সৰুৰে পৰা ডাঙৰ হৈছিলে আমাৰ ঘৰতে, আৰু এতিয়া পোৱালি দিছে, 3টা পোৱালি হৈছে আৰু ইহঁতক ভাত খাবলৈ দিছে। এতিয়া পোৱালিকেইটাতো খাব নোৱাৰে, ওচৰত ৰখি চাই আছে। এয়া মাইনাকটো মায়ে আগতে লৈ আহিছিলে, তাই ইয়াতে থাকি বেছি ভাল পায়। মায়ে ৰাতিপুৱাই গৈ লৈ আহিছিলে আৰু তাই খেলি আছে, মোক দেখা পাই বিৰাট ভাল পাইছে। আৰু এয়া ভাতকেৰেলা গছজোপা এইদৰে ৰুইছে আৰু এইদৰে চাং পাতি দিছে, মই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে লাগিছেই। আৰু খুব বেছি যত্ন ল'ব নালাগে ভাতকেৰেলা গছৰ, যদি আপোনালোকৰ আছে নিশ্চয় গম পাব। এয়া বাহিৰৰ ছাইডত আমাৰ সন্মুখত অকণমান জেগা আছিলে যে, সেইখিনিতে মায়ে এইদৰে ৰুই দিছে। আৰু ভাতকেৰেলা প্ৰচুৰ পৰিমাণে লাগে, কিন্তু এইবাৰ কিয় বা কমকৈ লাগিছে নাজানো, তথাপিও এতিয়া লাগি আছে। এয়া দেখিছে সৰুকৈ এইদৰে কলি এটা ওলাইছে, এইটো ডাঙৰ হ'ব। আৰু আমাৰ ভাতকেৰেলা গছটোত বহুত ডাঙৰ ডাঙৰকৈ লাগে। মই এনেইতো দোকানত কিনাবোৰতো সৰুৱে দেখোঁ মই, কিন্তু এইটো প্ৰজাতি চাগে ডাঙৰ প্ৰজাতি হ'ব। আৰু এয়া বেঙেনা গছ অকণমান ৰুইছে, আৰু এইখিনিত দেখিছে কলগছো আছে, কলো লাগে। আৰু এইখিনি পুলি আনি লগাই দিছিলে। এয়া ভাতকেৰেলাকেইটা ডাঙৰ হৈছে। আৰু অকণমান মান ধনিয়া এয়া মায়ে ৰুই দিছে, আৰু বেলেগ ছাইডতো আছিলে, কিন্তু মই এইখিনি কৰিব নোৱাৰিলোঁ ভিডিঅ'। নেক্সট আৰু ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, হোম টুৰ বুলি, তেতিয়া আপোনালোকক বাকীখিনিও মই ভালদৰে দেখুৱাই যাম। আৰু এতিয়াতো গধূলি হৈয়ে গ'ল, মই আহিছোঁ যিহেতু 3টামান বজাত, আৰু এতিয়াতো মই উভতি যাবলৈ সময় হৈ গ'ল। এয়া দেখিছে, আৰু এয়া অকণমান দেখুৱাবলৈ বাকী থাকি গৈছিলে। এয়া দুপৰ টেঙা, পেটৰ বাবেতো ভাল গমেই পায়। আৰু অকণমান নীলকচু মায়ে এইদৰে ৰুইছিলে। নীলকচু আপোনালোকে খাই ভাল পায়নে নে জনাবচোন। আৰু এই আব্বাই এয়া তামোল গছ কেইজোপামান আনি ৰুই দিছিলে, এইকেইটাও এতিয়া হৈ আছে। ডাঙৰ হ'লেতো মায়ে তামোল খাব পাৰিবই, যিহেতু মায়ে তামোল খাই ভাল পায়। তামোলটো মাক লাগেই বাৰু, আমিও কেতিয়াবা খাওঁ, কিন্তু ইমান নহয় আৰু। আৰু মই গছবিলাকতো চাই ভাল পাওঁ, কিন্তু আমাৰ ঘৰত অকণমান ঠাই কম, সেইটো কাৰণে বেছি এইদৰে ৰোৱা নহয়। যিয়ে ৰুইছে মই দেখুৱাইছোঁ। আৰু অমিতা গছ কেইজোপা আমাৰ ঘৰৰ নাছিলে, আমাৰ নেইবাৰৰ আছিলে। আৰু এয়া এতিয়া আমি উভতি যাম আৰু ঘৰলৈ। আজিলৈ আহিছোঁ, সকলো